গাইজ আমি আহিছিলোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ আৰু তাত আমাক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল কিয়নো অকল মোকে নহয় বহু মানুহ আজি ঘূৰি যাব লগা হ'ল ঘৰমুৱা হৈছে কিয়নো আজি আহি আছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তো তাৰ বাবে 3 দিনৰ কাৰণে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ গেট বন্ধ কৰি দিয়া হৈছে সাধাৰণ জনতাৰ কাৰণে। তো গাইজ এইটো সকলোৰে মনত বেয়া লাগিছে কিয়নো সকলোৱে কৈ আছে যে আমি বহুত দূৰৰ পৰা আহিছোঁ সময় লৈ পিনে আজৰি লৈ পিনে ঘূৰিব আহিছোঁ তো এনেকৈ যদি বন্ধ কৰিব লাগিছিল তেতিয়াহ'লে নিউজত দিব লাগিছিল বুলি তো তেতিয়া সেইটো কামটো নকৰিলে। তো গাইজ সোমাব নোৱাৰিলোঁ যদি আৰু ঘৰমুৱা হৈছোঁ ঘৰলৈ যাব লাগে। মই ছোৱালীজনী আহিছিলে মানুহজনীকে লৈ আনিছিলোঁ। আজি গুৱাহাটীত ঢেৰ ঠাণ্ডা পৰিছে ঘন কুঁৱলী পৰি আছে গাইজ আজি দুৰ্ভাগ্যজনক বেয়া লাগিল বাৰু একো নাই এনিৱে আহিব সকলোৱে আহিব নিশ্চয় 3 দিন পিছত খুলিব আৰু আমিও আহিম কেতিয়াবা সময় পালে। তো আজিলৈকে ইমানতে গাইজ বাই বাই আকৌ লগ পাম।